डॉन को पकड़ना मुश्किल ही नहीं नामुमकिन है मैं हूँ डॉन মোক গোটেই থানাৰ পুলিচে বিচাৰি আছে কিন্তু মোক কোনেও ধৰিব নোৱাৰে কাৰণ ডন मैं हूँ डॉन को पकड़ना मुश्किल ही नहीं नामुमकिन है বছ কালি যে চুৰ কৰিছিলো দোকানখনত সেই দোকানখনৰ মানুহখিনিয়ে আমাক বিচাৰি ফুৰিছে চবেই বিচাৰি আছে মোক কিন্তু डॉन को पकड़ना मुश्किल ही नहीं नामुमकिन है মোক ধৰিবলৈ কোনো পুলিচৰ সাহস নাই ধৰিব নোৱাৰে বছ কিমান দিন আৰু এনেকৈ সৰু সুৰা চুৰ কৰি থাকিম কিবা ডাঙৰ চুৰ এটা কৰোঁ আহক তেতিয়াহে ভাল হ'ব গোটেইকেইটা একদম পূৰা ধনী হৈ যাম চেটেল হৈ যাম তাৰপিছত চুৰ নকৰিলেও হ'ব সেইটোতো ময়ো ভাবি আছো কিবা ডাঙৰ এটা চুৰ কৰিব লাগিব কাইলৈকেহে ডাঙৰ বস্তুটো চুৰ কৰিব লাগিব ওলাবি কি ডাঙৰ বস্তু চুৰ কৰিব বছ কি ডাঙৰ বস্তু চুৰ কৰিব কওকচোন বছ কি বস্তু যদি কৈয়ে দিওঁ চুৰ কৰা মজা কেনেকৈ হ'ব কি বস্তু চুৰ কৰা দিনাখন গম পাবি এতিয়া পিছৰ বাকী আলোচনাখিনি কৰ কেনেকৈ চুৰটো হ'ব প্লেনিং বছ আপুনি প্লেনিং কৰাৰ পিছত আৰু আমাৰ প্লেনিঙৰ কোনো প্ৰয়োজন নাহে আপুনি প্লেনিং কৰি থৈছে যেতিয়া হৈ যাব এতিয়া চুৰ কৰাৰহে কথা ঠিকেই কৈছ তই মই প্লেনিং কৰি থৈছো যেতিয়া আৰু টেনশ্যন নাই বছ পিছে এইবাৰ চুৰটো কিন্তু সঁচা সঁচিকেই ডাঙৰকৈ কৰিব লাগিব নহ'লে ময়ো বুঢ়া হৈ আহিছোঁ চুৰটো কৰিব নোৱাৰা হৈ গৈছোঁ মই বহি বহি খাব লাগিব কাৰণে এইবাৰ চুৰটো ডাঙৰ কৰি মই ধনী হৈ যাব লাগিব তেনেকুৱা চুৰ কৰিব লাগিব এইবাৰ কিহৰ টেনশ্যন লৈছ তই এইবাৰ একদম পুৰা সঁচা সঁচিকে ডাঙৰ চুৰ কৰিম চেটেল হৈ যাবি তহঁতি চব দুইটা বছ এতিয়া চুৰ কৰা টাইমটো কিমান হ'ব তহঁতি ৰাতিপুৱা আহিব লাগিব চুৰ কৰিবলৈ অ'কে বছ আমি ৰাতিপুৱা আহি যাম डॉन मैं हूँ डॉन को पकड़ना मुश्किल ही नहीं नामुमकिन है डॉन जहाँ भी है कोई मुझे पकड़ नहीं सकता মই য'তেই থাকোঁ মোক কোনেও ধৰিব নোৱাৰে বহুত থানা পুলিচে মোক বিচাৰি আছে কিন্তু মোক ধৰিব নোৱাৰে ধৰিব পৰা নাই নোৱাৰেও তহঁতি কি বকি আছ হা ঘৰ ভাড়া কেতিয়া দিবি ঘৰ ভাড়া দিয়াই নাই 2 মাহমান হ'ল এতিয়ালৈকে কেতিয়া দিবি হা ঘৰ ভাড়া কেতিয়া দিবি আমি দিওঁ বুলিলে ঘৰ ভাড়া এতিয়াই দি দিব পাৰোঁ কিন্তু আমি আপোনাৰ কাৰণে চিন্তা কৰি পেলাই এতিয়াই দিয়া নাই আপোনাক এতিয়া যদি আমি 2000কৈ দিওঁ আপোনাৰ কি চলিবলৈ হ'ব আমি সেইটো কাৰণে একেচোতে দি দিম বুলি ভাবিছোঁ 1 লাখ মান হৈ গ'লে 1 লাখ মান হ'লে দিম বুলি ভাবিছোঁ গম পালে নাই তেতিয়া আপোনাৰ লাভ হ'ব আকৌ আমাৰ বেংকত 1 লাখ 2 লাখ 3 লাখ কিমান লাগে ঢেৰ পইচা সোমাই আছে কিন্তু আমি আপোনাৰ সুবিধাৰ কাৰণে এতিয়া দিয়া নাই পইচাটো একেচতে 1 লাখ 2 লাখ মান হ'লে দিম বুলি ভাবিছোঁ 1 লাখ 2 লাখ হ'লে দিব নালাগে এতিয়াই দিবি নহ'লে ৰুমৰ পৰা ওলাবি তহঁতি হ'ব বছে কৈছে নাই 1 লাখ 2 লাখ হ'লে দিম বুলি দিব নহয় দিলে আপুনি পাই যাব এনেও এতিয়া আপোনাৰহে লছ হ'ব এতিয়া ল'লে 1 লাখ 2 লাখ হ'লে আপোনাৰহে লাভ হ'ব তহঁতি মুঠতে মোক ভাড়া দিবি নহ'লে ৰুমৰ পৰা ওলাবি হ'ব দিম যাওক আপোনাক কম পইচা দিলে ভাল লাগিব যাওক আপুনি যাওক এতিয়া আমি দি দিম বাৰু কাইলৈ আপুনি যাওক এতিয়া আমি কাইলৈ দি দিম বছে ক'লে নহয় দি দিম বুলি কাইলৈ কাইলৈ লাগিব কিন্তু এতিয়া হ'ব মই যাওঁ বাৰু পইচা নাই হাততে টকাও কিন্তু বেংকত আছে বুলি ক'লো লাখ টকা কাৰণ কাইলৈ আহি আছে লাখ টকা কিন্তু কাইলৈ নিদিবও পাৰোঁ পলাম যেন লাগিছে ইয়াক পইচা নিদিয়াকৈ পইচা ইয়াক দিয়া নিদিয়াটো পিছৰ কথা কাইলৈ চুৰটো কৰি লওঁ বাৰুচোন বছ डॉन मैं हूँ डॉन मुझको पकड़ना मुमकिन ही नहीं नामुमकिन है ওচৰলৈ কাণত কৈ দিম কোনডোখৰ জেগালৈ আহিব লাগিব কাইলৈ আহি যাবি সেইডোখৰ জেগালৈ মই কোৱাডোখৰলৈ অ'কে বছ কাইলৈ আহি যাম এইফালে দি আহিব গাড়ীখন একদম পুৰা তহঁতি সাৱধানে চাই থাকিবি ধৰিব লাগিব অ'কে বছ আমি পুৰা সাৱধানে আছো পাৰি যাব নোৱাৰে বছ ধৰিহে এৰিম আজি डॉन को पकड़ना मुश्किल ही नहीं नामुमकिन है आज मैं बन जाऊंगी माला माल पुलिस আহিছে পলা ক'ত পলাইছ হা ৰবীন ধৰা হাতত ক'ত পলাবি হা বৰ কৈ আছিলি নহয় ডন কো পকড়না মুস্কিল হি नहीं नामुमकिन है বুলি এতিয়া ক'তা ধৰিলো দেখোন তোক डॉन को पकड़ना मुश्किल ही नहीं नामुमकिन है বেটা ই দেখোন থানালৈ নগৈ পেলাই নিজৰ হেৰি নহ'ল পানীত ডুব দি মৰি থাকিলে তহঁতৰ বছটো পানীত ডুব দি আজাদ হৈ গ'ল এতিয়া তহঁতি ব'ল এতিয়া জেলৰ ভাত খাবলৈ
বছ আজাদ মানে একদম পুৰা আজাদ হৈ গ'ল। কালি ৰাতি কৈ থৈছিল এই নদীত আমি গাড়ীৰ পইচা চুৰ কৰি পেলাই জাপ দিম আৰু ডাইৰেক্ট দিল্লীত ওলাম। বছ গ'ল, তহঁতক ধৰিলো নহয়। ব'ল, তহঁতি ক'ব লাগিব এতিয়া ক'ত আছে বছ, আৰু ব'ল তহঁতি এতিয়া জেলৰ ৰঙা ভাত খাবলৈ সাজু হ। বন্ধু বান্ধৱীসকল, আপোনালোকক কৈছো আপোনালোকে চুৰ নকৰিব। চুৰ কৰিলে এদিন নহয় এদিন ফচিবই লাগিব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় নে নাপায় বাৰু? ভাল পায় যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আকৌ। ইমান দিন হ'ল চেনেলটো খোলা, আজিলৈকে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা নাই। যোনে চাই চবেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। আজিলৈ ধন্যবাদ।